হেল্ল' ফ্ৰেণ্ড, গুড ইভিনিং। কি খবৰ আপোনালোকৰ? সকলো ভালে আছে চাগে? মোৰো ভালেই। পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আৰু আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। আৰু মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এটা ৰেচিপি। আৰু ৰেচিপিটো মই কেনেদৰেনো বনাওঁ বলকচোন চাওঁগৈ। ৰখিব যোৱাৰ আগতে যিসকল মোৰ চেনেলটোত নতুন তেখেতলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব মই দিয়া ভিডিঅ'সমূহ পাই থাকিবলৈ। আৰু তেন্তে পলম নকৰি ৰেচিপিটো চাওঁগৈ বলক। আৰু কেনেকুৱা হৈছে জনাব কমেণ্ট ছেকশ্যনত। বাংলা মাছ লৈছোঁ এইকেইটা, এফালে নহৰু, বিলাহী, আদা আৰু জোখমতে জলকীয়া দিব। এতিয়া মই বাংলা মাছকেইটা ভালদৰে গৰম পানীত ধুই লওঁ। ধুই মেলি কি কৰি আছোঁ দেখাই আছোঁ, চাই থাকক আপোনালোকে। এয়া মই বাংলা মাছখিনি ধুই মেলি ধুনীয়াকৈ চফা কৰি কাঁইট গুচাই ল'লোঁ। আৰু এনেদৰে বাংলা মাছখিনি বনাই খালে মানে মাছৰ গোন্ধটো একেবাৰে নাইকিয়া হয়। আপোনালোকে বনাই খাই পাইছেনে এনেধৰণে? এতিয়া মই ইফালে তাৰখন পাতি থৈছোঁ, গেছটো অলপ সৰু কৰি দিম। এতিয়া মই মাছখিনি অলপ টাইম ভাজি ল'ম। এনেদৰে অলপ টাইম ভাজি ল'ম। দেখিছেনে মোৰ মাছটো ভজা হৈ গ'ল। এতিয়া অলপ ঠাণ্ডা হ'বলৈ দিম। ঠাণ্ডা হ'বলৈ দি মেলি মই মিক্সিৰ গ্ৰাইণ্ডাৰত এইখিনি পিচি ল'ম চব দি মেলি। এতিয়া মই এইখিনি ঠাণ্ডা হ'ল, এতিয়া মই এনেকৈ দি ল'ম। দি মেলি মই এতিয়া দি দিম এইখিনি আদা। ইয়াৰ পাছত নহৰুখিনি দি দিম। নহৰুখিনি দি এনেকৈ বিলাহী আৰু সোৱাদ অনুসৰি নিমখ দিব। ভোট জলকীয়াকেইটা কাটি লোৱাকেইটা কাটি ল'ম এতিয়া। তাৰপিছত এনেকৈ দি দিম। মই এতিয়া পিচি ল'ম, তাৰপিছত দেখাই আছোঁ আপোনালোকক। এয়া মোৰ বাংলা মাছৰ চাটনি ৰেডি হৈ গ'ল, দেখিছেনে? এতিয়া বাতিত উলিয়াই এয়া মোৰ বাংলা মাছৰ চাটনি ৰেডি হৈ গ'ল। আৰু জনাবচোন আপোনালোকে কোনে কোনে শুকান মাছৰ চাটনি খাই ভাল পায়। মই কিন্তু বহুতেই ভাল পাওঁ।